Hai di baba, kau kira sama? Mama বৰপেটা জিলা কলগাছিয়া থানাৰ অন্তৰ্গত বনগুগি গাঁও পঞ্চায়তৰ খাদাকটাৰী গাঁৱত ওছমান গুনি নামৰ মানুহজন আজি পথাৰত কাম কৰিবলৈ যোৱাত পথাৰত বিদ্যুতৰ তাঁৰ ছিঙি থাকে সেইখন তাঁৰত লাগি মানুহজন মৃত্যুবৰণ কৰে। এইখন ভালেকেইদিন আগত এই তাঁৰখন ছিঙি আছিল। এই অঞ্চলৰ ৰাইজে বিদ্যুৎ বিভাগক জনাইছে, সিহঁতে ওলোটা আৰু এই ৰাইজক কৈছে যে নাই সেইটো তাঁৰ কাটি দিয়া আছে, সেইটো তাঁৰত মানুহ লাগিলে একো ক্ষয় ক্ষতি নহয়। তথাপি সেইখন তাঁৰত আজি এই ওছমান গনি সেইখন তাঁৰত লাগি মৃত্যুবৰণ কৰিলে। এইটো সম্পূৰ্ণ বিদ্যুৎ বিভাগৰ গাফিলতি আৰু আমি এইখিনিতে এই অঞ্চলৰ ৰাইজ তথা এইটো পৰিয়ালৰ হৈ আমি চৰকাৰ তথা প্ৰশাসন বিভাগক আহ্বান জনাইছোঁ যে এইটো নিৰীহ পৰিয়ালক উচিত তদন্ত কৰি এইটোৰ বিহিত ব্যৱস্থা কৰে যেন। এইখিনি পাৰ্চেণ্ট ক'ব পাৰি এইটো ঠিকাদাৰৰ গাফিলতি, কাৰণ কিছুমান মানুহে এই বিদ্যুৎ বিভাগৰ বিষয়ে একো নাজানাকৈ ঠিকা বৃত্তি আনি ইয়াত কাম কৰে এই অঞ্চলত, আৰু সিহঁতৰ গাফিলতিত এনেকুৱা অৱস্থা হৈছে। এই ওছমান গুনিৰ সৰু ভাই শামছুল হক, সিও বহুত এই বিদ্যুতৰ তাঁৰত লাগি বহুত গুৰুত্বভাৱে আহত হৈছে। সি আজি বৰপেটা মেডিকেল কলেজত ভৰ্তি হৈ আছে। নাজানো ওপৰৱালাই কি কৰিব, বহুত মৃত্যুৰ লগত যুঁজি আছে।